Hello education. Education আপোনালোকে কোনোবা MA BA কিবা কিবি হ'ব পাৰে কিন্তু জীৱনৰ আমাৰ social ভ্যালু এডুকেশ্যন ভ্যালু যিমানবোৰ থাকে ইয়াৰ ওপৰত যদি জ্ঞান নাথাকে যিমানে ডিগ্ৰী নলওক ইয়াত মিনিং নাথাকে এই মেছেজটো সবে লৈ যাব আৰু সেই মেছেজটো লৈ পেলাই তেখেতসকলে নিজৰ সাৰ্কলত নিজৰ অঞ্চলত নিশ্চয় মেছেজটো অন্য মানুহসকলকে দিব আজিৰ দিনটোত বড়ো মাধ্যমৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়াত মানে ভাইৰেল হৈ পৰিছে ইয়াৰ কথা আপুনি কি স্পষ্টীকৰণ according to new education policy যেটো এতিয়ালৈকে পাৰ্লিয়ামেণ্টত প্লেছ হোৱা নাই এই আইনত কৈছে ড্ৰাফ্ট নোটটো সবকে দিয়া হৈছে ক্লাছ 9ৰ পৰা 12 লৈকে এটা সেকশন হ'ব যে সেকেন্ডাৰী সেকশন তাতে লিখা আছে যি মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন লয় এইটো ক্লাছ 9ৰ পৰা আৰম্ভ হ'ব এতিয়া বড়ো মিডিয়ামটো ক্লাছ 10 লৈকে আমি পঢ়োঁ আমি বড়ো মিডিয়ামে যদি লওঁ তেতিয়াহ'লে ক্লাছ 12 লৈকে হ'ব আৰু আমি ক্লাছ 11ৰ পৰা ইংলিছ পঢ়োঁ আমি যদি ইংলিছ পঢ়োঁ বুলি কয় তেতিয়াহ'লে ক্লাছ 8ৰ পৰা হ'ব তো মই জানাত অসমীয়া মিডিয়াম পঢ়াসকলৰ কাৰণে ক্লাছ 11-12 লৈকে তেখেতসকলে অসমীয়া দি শিকায় অসমীয়া দি লিখে এই আইনটো দেখি পেলাই তেখেতসকলে ইমান বছৰ তেনেকুৱা চলি থকা সময়ত বহুত ধৰণৰ উপলব্ধি কৰিছে তো অসমীয়া সমাজে আজি আলোচনা কৰিছে যে এইটো 11-12 লৈকে নগৈ ক্লাছ 8 লৈকে পঢ়ি পেলাই ইংলিছ আকৌ লোৱা যাওক যিটো তেখেতসকলে আলোচনা কৰি আছে আৰু মই জানাত এইটো কেবিনেট আসাম গভৰ্ণমেণ্টৰ কেবিনেট ডিচিশ্যন ল'বৰ কাৰণেও এটা প্ৰপ'জাল আহিছিল তো এই ইস্যুটো লৈ পেলাই আমি BTCত মিটিং কৰিছোঁ বড়ো সাহিত্য সভা আৰু অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন তেখেতসকলে অসমীয়াসকলৰ নিচিনা আমাকো 11-12ত বড়ো দি লিখিব পৰা বড়ো মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন লাগে বুলি দাবী কৰিছে তো তাতে আমাৰ অলপ অসুবিধা হৈছে তো সেইদিনা মিটিঙত তেখেতসকলে কৈছিলে যে ইমপ্লিমেণ্ট এতিয়াই কৰক মই কৈছোঁ সেইটো জাষ্ট প্ৰথম লানি আলোচনা তাতে কেনেকৈ শেষ কৰিব কাৰণ আমি যিটো ডিচিশ্যন ল'ব সেইটো পাৰ্মানেণ্ট হ'ব যুগ থাকিব গতিকে বহুত আমাৰ ষ্টেক হোল্ডাৰ বড়োসকলৰ ইণ্টেলেক্সুৱেলসকলে ইছ্যুৰ ওপৰত কোনো জ্ঞানেই নাই শুনাই নাই গতিকে এটা ছেমিনাৰ কৰা যাওক য'ত সকলোকে যিমান পাৰে মাতি দিয়া যাওক আৰু পাৰ্টিচিপেট কৰিবৰ কাৰণে সুযোগ দিয়া যাওক এই কথাটো মই কৈছোঁ যেনেকৈ ফেচবুকত দিছে আমাৰ UN একাডেমীৰ প্ৰিন্সিপাল বা এপছৰ নেতাসকলে যেনেকৈ কৈছে যে BTC গভৰ্ণমেণ্টে বড়ো মিডিয়াম উঠাব বিচাৰিছে ইংলিছ মিডিয়াম কৰিব বিচাৰিছে এই মেছেজটো এজন ছাত্ৰ নেতা আৰু এজনী NDPৰ নেতা তেখেতসকলৰ মুখৰ পৰা কেনেকৈ ওলাব পাৰে তেখেতসকলে কয় যে আমি দেৱনাগৰী দি শান্তি নহয় দেৱনাগৰী লৈ পেলাই আমি শান্তি নহয় বুলিও কয় গতিকে তেনেকুৱা দুনাই ছেকেণ্ড টাইম যেন ডাঙৰ এটা জাতীয় ভুল যেন নহয় ইয়াৰ কাৰণেহে মই আলোচনা কৰিবৰ কাৰণে আকৌ এবাৰ সুযোগ দিয়া যাওক এই কথাটোৱে কৈছোঁ BTCয়ে বড়ো মিডিয়াম উঠাব ইংলিছ মিডিয়াম কৰিব ইয়াতনো কি কথা আহে কোনো তেনেকুৱা কথা কোৱা নাই আমি আলোচনাহে কৰিছোঁ যে আজি পৃথিৱীত কি হৈ আছে এইটো seminar is one of the most important educational activities in the educational teaching and learning processes. And its main purpose is to get a better insight into the subject. And just because of that, and through this seminar, usually our participants and also the students, they gain knowledge, new knowledge actually, and they get the opportunity also to develop their professional, like the friendships and all. And so they also encourage through this. And just because of that, we are just organizing. And especially, this is the first time that we are organizing.